হাই ফ্ৰেণ্ডছ, মমি আনতি ব্লগলৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া ৰাতি 8 বাজিছে, গতিকে আমি ভাত বনাব লাগিব। বলকচোন আজি ভাতৰ লগত কি বনাওঁ আপোনালোকক দেখাই যাম। সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাবচোন। বলক এতিয়া কি বনাওঁ আপোনালোকক দেখাই যাম সম্পূৰ্ণ ভিডিঅ'। বলক এতিয়া বনাব লৈছোঁ মই মাছ, যিহেতু দুপৰীয়া আনিব দিছিলোঁ মাছ, তেওঁ আনিলে। আৰু এয়া মাছ, এয়া মাছৰ ফ্ৰাই কৰিম আৰু ইয়াতে বইল কৰিম। এইখিনি মাছ বইল, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব। বইল মাছ কেনেকৈ বইল কৰে আপোনালোকে চাব, আৰু বইল মাছ খাই বহুত ভাল লাগে। সম্পূৰ্ণ ভিডিঅ'টো চাবচোন। এতিয়া এই চচপেনটোত ধুনীয়াকৈ পানী উতলি আছে। এয়া পানী উতলি আছে। ইয়াতে দিব লাগিব মাছ, এনেকৈ দিব লাগিব মাছটো। বইল মাছটো এনেকৈ পেলাই দিব লাগিব। ইয়াত এনেকৈ আপোনালোকে পেলাই দিব। ইয়াতে পেলাই দিব। অলপমান যিহেতু উতলিব মাছটো, উতলাৰ পিছত ইয়াতে আদা ৰচুন সকলোবোৰ পেলাই দিব। যিহেতু মই কৈছিলোঁ আপোনালোকক বইল মাছ, ইয়াতে মই দি দিছোঁ আদা, নহৰু আৰু বিলাহী আৰু জলকীয়া, ধনিয়া গোটেইখিনি মিক্সিত পিচি লৈছোঁ। তাৰপিছত ইয়াতে পেলাই দিছোঁ। আৰু যেতিয়া পানীখিনি লাহে লাহে নোহোৱা হৈ যাব, তাৰপিছত আপোনালোকে নুমাই থ'ব। তাৰপিছত খাই চাব, বহুতেই ভাল লাগে। আপোনালোকে খাই কমেণ্ট কৰি জনাব দেই। মোৰ ৰাতিৰ ভাত ৰেডি। গতিকে কি বনালোঁ আপোনালোকক আগতীয়াকৈ দেখাইছোঁৱেই, আকৌ এতিয়া দেখাইছোঁ। এইটো বইল মাছ, চাওক কিমান ধুনীয়া লাগিছে। এইটো বইল মাছ আৰু এইটো ফ্ৰাই কৰা মাছ, চাওক এইটো ফ্ৰাই। আৰু দুপৰীয়াৰে মই কিছু বস্তু বনাই থৈছিলোঁ, এইটো চব্জি বনাইছিলোঁ, এয়া চব্জি। আৰু এয়া পানীলাও আঞ্জায়ে কৈছোঁ আৰু আঞ্জা। আৰু আমাৰ বাবু খুব খাওঁ কৰি আছে। এইটো চাওক, এইটো আমাৰ বাবু। এইটো মানে ইমানে খাওঁ লাগি আছে, মানে খালে আৰু। এইটো চাওকচোন আমাৰ বাবুক। বাবু হাই কৈ দিয়া, হাই কৈ দিয়া বাবু, হাই। বাই বাই ফ্ৰেণ্ডছ। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰি দিব। আৰু মোৰো খাওঁ লাগি আছে, মানে সেইকাৰণে জলদি খাওঁ ভাত। বাই বাই, গুড নাইট, বাই বাই।